তো নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে লোকেল গাঁৱলীয়া ব্লগ। চ' গাইজ, আজি মানে এইটো ব্লগ নহয়, আজি মানে এটা ৰেচিপিৰ ওপৰত মানে দেখুৱাম। আপুনি ৰেচিপিটো মানে আপোনালোকক বনাই কেনে দেখাম কেনেকৈ মানে বনায়। আৰু সেইটো ৰেচিপিটোৰ নাম হ'ল জেং পিঠা। গাইজ, বিহুৰ দিনত বহুতে মানে বহুত ধৰণৰ পিঠা বনায়। সেইবিলাক পিঠা মানে কিছুমানে নেজানে বনাব, কিন্তু নাম শুনিছে কিন্তু বনাব নেজানে। তেনেধৰণৰ এটা পিঠা জেং পিঠা হয়। জেং পিঠাটো মানে কেনেকৈ বনায় সেইবিলাক আজি দেখাম। মানে একদম প্ৰথমৰ পৰা একে লাষ্টলৈ আপোনালোকে চাই থাকিব। গাইজ, বৌহঁতৰ ঘৰ মানে আমি আহি পালোঁ। এতিয়া বৌয়ে বনাই আছে পূৰা পিঠাগুড়ি। এতিয়া ফাৰ্ষ্টতে পিঠাগুড়ি খুন্দি আছে। ফাৰ্ষ্টতে জেং পিঠাটো বনাবৰ কাৰণে পিঠাগুড়ি খুন্দিব লাগে। চ' গাইজ, পিঠাগুড়ি খুন্দি আছে আৰু বৌয়ে কিবা কিবি ক'ব চাই সুধোগৈ। চ' গাইজ, বৌহঁতৰ ঘৰ আহি পালোঁ। এয়া বৌয়ে পিঠাগুড়ি খুন্দি আছে। এতিয়া বৌক সুধিম। মানে এতিয়া আমি মানে পিঠাগুড়ি খুন্দি আছে। এতিয়া কি কেনেকৈ জেং পিঠাটো হয় আমি বৌক সুধি কিনে ল'ম ব'লক। বৌ, এইখিনি মানে কেনেকৈ মানে কি কৰিব লাগে? এই চাউলটো ভিজাব লাগে হা, অলপ আধা ঘণ্টামান ভিজাব লাগে হা। ভিজাৰ পিছতে তাৰপিছত আধা ঘণ্টাৰ পিছতে আমি খৰাহি দি পেলাই তুলিম। তোলাৰ পিছতে তাৰপিছত আমি তুলি লোৱাৰ পিছতে পানীটো নিগৰিব লাগিব। নিগৰাৰ পিছতে আমি ঢেঁকীত খুন্দি তাৰপিছতে আমি ঢেঁকীত খুন্দি কৰি গুড়া কৰি আৰু গুড়ি চালনী দি চালি কৰি লোৱাৰ পিছতে তাৰপিছত আৰু মই চুনি দি পেলাই চালিম। চানি দিয়াৰ পিছতে জেং পিঠা হ'ব। বৌয়ে ক'লে কেনেকৈ কি ক'ব লাগে। ফাৰ্ষ্টতে মানে এই আমাৰ ভাত খোৱা চাউলটো আধা ঘণ্টা তিয়াব লাগিব। তিয়াই কেনে থৈ কেনে পানীটো টুকাৰ পিছতহে মানে খুন্দিব লাগিব। খুন্দাৰ পিছত পিঠাগুড়ি হ'ব। সেই পিঠাগুড়িখিনি আকৌ চূৰ্ণি দি মানে এনেকৈ চালিব লাগিব। এনেই মই জানো, মানে বেছি নাজানো, বৌৰ পৰা শিকিছিলোঁ। আৰু এতিয়া বৌয়ে কি কয় আকৌ আপোনালোকক দেখাই আছোঁ। মানে পিঠাগুড়িখিনি খুন্দাৰ পিছত যে এইখিনি চূৰ্ণি যে চালে, সেইখিনি কেনেকৈ কিয় চালে মানে সেইটো মই বৌক সুধিব যাওঁ আৰু অলপ। বৌ, এইখিনি যে চালে পিঠাগুড়িখিনি, এইখিনি মানে কিয় চালে চূৰ্ণি দি? এইখিনি চালা যায় কিহৰ কাৰণে, ইয়াত মানে মানে চালাৰ পিছতে গটাকে ওলাই হা, চাউলটো ওলাই যায়। চালাৰ পিছতে মিহি হ'ব লাগিব। আটা ধৰণৰ যেতিয়া মিহি হ'ব তেতিয়া জেং পিঠাটো হৈ যাব। এয়া দেখিছা গটাকে ওলাইছে। আৰু ইয়াৰ পৰা আমাৰ বৌহঁতে এই চূৰ্ণি দি হেৰি কৰি আছে। আৰু এফালে আমাৰ বৰমাই পুৰা ঢেঁকী দি আছে। বুঢ়ী মানুহ বুঢ়ী মানুহ কি কৰিম আৰু এইটো আমাৰ ভল ফটি যায়, নামটো ভল। আৰু জেং পিঠা এটা বনাম চাবা হা। চ' গাইজ, এতিয়া চূৰ্ণি দি চালাৰ পিছত এতিয়া তেলত দি কেনে ধুনীয়াকৈ বনাব। আপোনালোকে চাই থাকক কেনেকৈ বনায়, চাই থাকক। এইখিনি চূৰ্ণি দি চালাখিনি চাওক কিমান মানে মিহি হৈছে। এটাও আটা নিচিনা হ'ব লাগে, ময়দা নিচিনা হ'ব লাগে। আৰু এটাও ইয়াত মানে সেই ডাঙৰ ডাঙৰ গোটা নাপাব। এইবিলাক গোটা নিচিনা দেখিছে, কিন্তু এইবিলাক গোটা নহয়। মানে এইবিলাক এনেকৈ গোটা হৈহে আছে। কিন্তু বটনগুৰি এটাও নাই। চাউলৰ মানে যিটো চাউলৰ এটা হেৰি হয়, বটনগুৰি কয় এটা, সেই বটনগুৰিটো নাই। চাওক, গুলি ললো হা, চালনী দি বা চুনি দি চালিলো হা। চালাৰ পিছতে এতিয়া মিহি হ'ল নহয়, এইটো ময়দা নিচিনা হৈছে হা। ইয়াতে আমি এতিয়া দিছো নিমখ অলপ হা। নিমখ এতিয়া নিমখ দিব। নিমখ দিলো, খাৰ দিলো হা। ইয়াতে খাৰ দিলো, কলা খাৰ অলপ দিব লাগে। দিয়াৰ পিছতে পানী দি পেলাই অলপ পানী দিব লাগে। দিয়াৰ পিছতে গুলিব লাগে। বেছি পানী দিব নালাগে ন? বেছি পানী দিব নালাগে, পানী দিলে বেয়া হৈ যাব। দি লৈ ভিডিঅ' ভৰাই দে। এয়া দিছো হা। দিয়াৰ পিছতে এতিয়া আমি শলাত অলপ তেল দি জেং পিঠা বনাম হা। হাতখন ধুই লওঁ নালাগে। এয়া অলপ খুৱাই দি তেল অলপ দিছোঁ। দি লৈ পেলাই এতিয়া আমি পিঠাটোত তেনেকৈ কৰি দিছোঁ। খলাখন গৰম হৈ আহিছে নহয়, পিঠাটো তেনেকৈ কৰি দিব লাগিব। তাৰপিছতে কিন্তু পিঠাটো দেখিছানে?
মিহি হ'ব লাগিব হা মিহি হ'লেহে পিঠাটো ধুনীয়া হ'ব খায়ো ভাল লাগে দেখিও ভাল লাগে জেং পিঠা বনোৱা হৈ গ'ল আৰু এতিয়া এনেকৈ এতিয়া কেঁচা কেঁচা খাব নোৱাৰি এইটো এতিয়া ফাৰ্ষ্টতে ৰ'দত দিব লাগিব ব'লক আমি ৰ'দত দিওঁ টিঙৰ ওপৰত ৰ'দত দিলে সদায় টিঙৰ ওপৰত দিব বেছি মানে বেষ্ট হয় টিঙৰ ওপৰত দিলে মানে পটককৈ শুকাই যায় মানে মাটিত দিলে হেৰি হয় বেছিকৈ সেইটো নপৰে ৰ'দটো নপৰে যদি টিঙৰ ওপৰত দিয়ে টিংখন মানে গৰমো হয় তলৰ পৰা পৰে ওপৰৰ পৰা পৰে ত' টিঙৰ ওপৰত বেষ্ট হয় আৰু গৰম কৰে সেইকাৰণে তাত টিঙৰ ওপৰতে দিয়ে এতিয়াতো জেং পিঠা বনোৱা হ'লে বাট এনেকৈ এতিয়া নাখায় এতিয়া ৰ'দত দিয়াৰ পিছত পূৰা কৰ্কৰীয়াকৈ শুকোৱাৰ পিছতহে ৰিফাইন দি কেনে ভাজিব এতিয়া ভাজাটো আপোনালোকক দেখাই আছোঁ ৰ'ব কেনেকৈ ভাজে আৰু এটা খাই কেনে দেখাই এটা ফেন হৈ গ'ল পুৰা ধুনীয়া কৰ্কৰীয়া এতিয়া এইটো বনাম ফুলিছে জেং পিঠা ৰেডি আৰু তাতে কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ন এয়া হৈছে জেং পিঠা এয়া পুৰা জেং পিঠা দি চাহ আহি গ'ল বিহু বুলি বিলাক শুভেচ্ছা জনাইছো জেং পিঠা দি থেংক ইউ এই জেং পিঠা বনোৱা ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব চ' গাইছ নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ বাই টেক কেয়াৰ বাই বাই